दैबानाजों सिमलाबारियाव खहा जालांनाय पिडब्लिउडी गाहाय लामाखौ दिनैसिमबो सरकारा बानायफिननानै होआखै। बाक्सा जिल्लानि 22 नं बागानपारा बीटीसी बियाब आरो बरमा विधानसभा बियाबनि सिङाव थानाय नलबारि दमदमा बागानपारा नया बस्तिनि गाहाय फोनांजाब पिडब्लिउडी लामाखौ थांनाय समनि दैबानाया खुरखाना गालांदोंमोन। नाथाय दुखुगोनां बाथ्रानि दैबानाया जोबलांनायनि उनावबो दिनैसिम जिल्ला खुंथाय आरो खुंथाय गोहोआव थानाय एमसीएलए एमएलए रावखौबो बे लामाखौ फोसाबना होफिननाय नुनो मोनाखै। जाहोनाव बे लामाखौ सुबुंफोरनि दावबायनाय आरो हान्थामेलानि थांलाय फैलाय राहाया आबुङै बन्द जानानै थानायखौ नुनो मोनदों। रायजो राजाफ्रा बे लामा दालांखौ थाबैनो बानायनानै होनो थाखाय सरकारखौ गोनांथारै खावलायदों। আমি অনুৰোধ কৰিব লাগিব যে আমাৰ যাতায়াত ৰাস্তাটো ভাল হওক আৰু কলেজৰ যিটো ল'ৰা ছোৱালী অহা যোৱা কৰে এই ৰাস্তাৰ কাৰণে অসুবিধা হৈছে আৰু ভাঙি গ'ল। সেইকাৰণে আমি মুখ্যমন্ত্ৰীক ক'ম, প্ৰমোদ বড়োই হওক বা আমাৰ হেমন্ত শৰ্মাই হওক, তেখেতসকলক আমি অনুৰোধ কৰিম আমাৰ যিটো বাস্কা অঞ্চলৰ যিটো লছ হৈছে ইফালে যিটো বান্ধ ভাঙিছে মাথাউৰি ভাঙিছে সেইবিলাক অলপ চাই চিন্তিকে ভাল কৰি দিয়ক। সেইকাৰণে আমি অনুৰোধ জনাম যে আমাৰ গাঁও অঞ্চলখন কিমান লছ হৈ আছে আৰু মানুহৰ এই বানপানীটো আহি গৈ ফিচাৰীৰ মাছ গৈছে আৰু খেতি নষ্ট হৈছে আৰু 100-150 বিঘামান মাটি নষ্ট হৈ আছে। সেইকাৰণে অলপ যোগাযোগ কৰি পেলাই আমাক অলপ কৰক বা আমাৰ খেতিবিলাক ভাল হওক, মাথাউৰিটো দিয়ক, নদীটো বান্ধক। ইয়াত বৰ্তমান অহা নাই, এই আহিছিল আমাৰ কাতিৰাম বড়ো এদিন আহি গৈছে, চাই গৈছে, কৈ গৈছে যে আমি ব্যৱস্থা ল'ম বুলি কৈছে। আজি একমাহ হৈ গ'ল, একো কৰা নাই। এজন মানুহে আহিছে কোকৰাঝাৰৰ পৰাই, এই বাঁহৰ দলৰ কাৰণে আমাক ৰাইজক লগাই কিনে আমাৰ চাহ পানী খৰচ দিছে অকণমান। ৰাইজে লাগি পেলাই যাতায়াত দলংখন তাৰমানে আমি বাঁহৰ হেৰিখন বুই দিলোঁ, এতিয়া ভাঙি গৈছে, এই মাথাটো ভাঙি গ'ল। সেইকাৰণে এতিয়া আকৌ ভাল কৰিব লাগিব। এই ৰাস্তাটো নোহোৱাক লাগি মানুহবিলাক চলিব লাগিব, কিবা কৰিব লাগিব। কলেজত ল'ৰা যায়, ল'ৰা ছোৱালীবিলাক যোৱা অহা কৰে, বাগানপাৰাক লাগি যায়, নলবাৰীক লাগি যায়। সেইবিলাকতো চবনকাটাৰ পৰা একেবাৰে নলবাৰী একদম ৰাস্তা নহ'লে চলবাই নোৱাৰে। যাতায়াত আমাৰ খাদ্য খানা কিবা কিনি বহুমুখী চাউল আনিব পৰা নাই আৰু ইফালে কিবা কিনি একেবাৰে হৈ আছে। তেল নাই, কিবা নাই, আমাৰ ডিপুটো তেল নাই এতিয়া নবস্তিত দিগদাৰ। আমাক আমি ক'ম যে চাইনবোৰ্ড নাই, এতিয়া আমি ৰাইজেতো কি কৰিব লাগিব নাজানো না, দিয়া নাই। বাইক এখন পৰি গৈছে, গাড়ী এখন পৰি গ'ল, পৰি গ'ল, একদম তলত পৰি গৈছে। দিনমান হ'ল একেবাৰে বাইকে এটি মানুহ এটি পৰি গৈছে, আহি পেলাই ধৰা ধৰিকে উঠাই দিলে। এই বানপানী যি হ'ল না, এই বানপানী হোৱাত তাৰমানে আমাৰ এই তাতে এটা বান্ধ আছিলে, এই বান্ধটো ভাঙি কিনি আমাৰ ইফালে আহিছে, আহি কিনি এই ৰাস্তাটো আপটো তাৰমানে চবনকাটা নবস্তিটো ধমদুৱাৰী বাগানপাৰা আৰু নলবাৰী, ঠিক সেই ৰাস্তাটো একদম গৈ পায় আৰু মেইন ৰাস্তা আৰু সেইটো। এতিয়া সেই ৰাস্তাটো ভাঙি গ'ল, ভাঙি যোৱাৰ পিছত তাৰমানে আমিতো বহুখিনি মানে হেৰি কৰিছোঁ, যোগাযোগ কৰিছোঁ, কানেকশ্যনো কৰিছোঁ। তাৰমানে যেনে আমাৰ ইয়াত MCLA হওক বা MLA হওক, তেখেতসকলক জনাইছোঁ আমি, কিন্তু এতিয়ালৈকে তাৰমানে সেই কামটো তাৰমানে এতিয়ালৈকে মানে মেৰামতি কৰি দিয়া নাই। তাৰমানে সেইটো আমাৰ অনুৰোধ, তাৰমানে ৰাইজেতো বহুত হেৰি অনুৰোধ কৰিছোঁ, তাৰমানে সেই ৰাস্তাটো তাৰমানে কৰি দিলে ভাল আৰু। কিন্তু আমাৰ বহুত যাতায়াত অসুবিধা আছে। ইয়াৰ পৰাই ধৰি লোৱা আমাৰ এইখিনি অঞ্চলত তাৰমানে ইয়াৰ পৰাই যিখিনি অঞ্চলত যিবিলাক মানুহ বসবাস কৰি আছে তেখেতসকলে তাৰমানে কিছুমান যাতায়াত বহুত অসুবিধা হৈছে। যেনে ধৰি লোৱা মেডিকেলত যাৱাই হওক বা ক'তবা কিছুমান অফিচত যাৱাই হওক, গাড়ী মটৰ যিহেতু নাহেয়ে ইয়াৰ পৰাই, সেইটোৰ কাৰণে তাৰমানে বহুতখিনি অসুবিধা হৈছে আৰু সেইটোৱে আৰু মেইন কথাটো। কি ক'ব সেইটো আমি অনুৰোধ কৰিছোঁ, তাৰমানে সোনকালে তাৰমানে সেইটো কৰি দিব লাগে আৰু। আজি কিমান দিন হ'ল সেইটো কম হ'লেও 1 মাহ মান হৈছে বোধহয় অনুমান। আমিতো তেতিয়া মুখ্যমন্ত্ৰী ছাৰে যদি আমাক ইয়াত যদি গাঁও অঞ্চলত যদি ঘূৰে বা যদি চাই আহি কিনি যদি সকলো এৰিয়াটো যদি ঘূৰি চায়, তেতিয়া আমি ক'ম ক'ত কি হেৰি হৈছে হোৱা নাই, বা আমাৰ অঞ্চলত যিমানখিনি উন্নতি হ'ব লাগে সেইবিলাক আমি মানে
ছাৰৰ আগত দাঙি ধৰিম আৰু এইবিলাক কথাটো আমি হেৰি ছাৰক হেৰি কৰিবই লাগিব সেইটো তেতিয়াতো বহুত ভাল হ'ব তেতিয়া যিহেতু আমাৰ অঞ্চলত যিখিনি বা আমাৰ সমষ্টিত যিখিনি যি MLA আছে বা MCLA আছে আমাৰ সমষ্টিত বাগানপাৰা সমষ্টিত বা বৰ্মা সমষ্টিত যিখিনি যি MLA আছে তেখেতসকলে এতিয়াও তাৰমানে কোনো গুৰুত্ব নিদিয়ে বা দিয়া নাই ইয়াৰ কাৰণে যিহেতু ষ্টেট গভৰ্ণমেণ্টৰ যি আমাৰ যি চিফ মিনিষ্টাৰ আছে বা হিমন্ত বিশ্ব শৰ্মা তেখেতে যদি আহি কিনি যদি আমাক যদি হেৰি কৰে বা গাঁৱত তাৰমানে ঘূৰাৰ এটা কিবা আমি শুনছো তেতিয়াতো বহুত ভাল হ'ব নিজেই দেখা পাব তেতিয়া কি হৈছে কি হোৱা নাই নিজে আহক সেইটোৱে আৰু नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्को डिग्री कलेज साफागुरिया देग्लायनिफ्राय डन बस्को डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं चिरां जिल्लानि साफागुरियाव थानाय डन बस्को डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड' इकोनमिक्स इंलिश एडुकेशन हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्को डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं जुदि फरायसाफोरा डन बस्को डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365551959 आव थोंजों सुला लानो हागोन